ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 17 আগষ্টৰ পৰা যিসকল ইনুমাৰেটৰে ফিল্ড ভিজিটলৈ যাব তেওঁলোকৰ প্ৰথম দিনৰ কাম কি হ'ব আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। গতিকে আহক আমি আৰম্ভ কৰোঁ। এতিয়া সকলোৰে মোবাইলত HCL ট্ৰেইনিং এপটো ইনষ্টল হৈ আছে, কিন্তু যেতিয়া আমি ফিল্ড ভিজিটত যাম তেতিয়া আমি HCL ট্ৰেইনিং এপটো বাদ দি HCL মেইন এপটো আমি ইনষ্টল কৰি ল'ব লাগিব। গতিকে সকলোৰে মেইন এপটোত এখন এনেকুৱা ধৰণৰ মেপ দিয়া থাকিব। গতিকে মেপখননো চাই আমি কেনেকৈ নিজৰ কামৰ আৰম্ভণি কৰিম সেইটো আজি আমি বুজিবলৈ চেষ্টা কৰিম। গতিকে আহক। গতিকে প্ৰথম কাম হ'ব ছুপাৰভাইজাৰৰ লগত গৈ বা নিজে গৈ নিজৰ যিটো HLB এৰিয়া আছে সেইটো নিজে পৰিদৰ্শন কৰি পৰিচিত হ'ব লাগিব, যাতে কোনো ধৰণৰ ভুল ভ্ৰান্তি বা ঘৰ বা ৰাস্তা যাতে ৰৈ নাযায়। নেক্সট, ৰাস্তা আৰু চাৰিসীমা সম্বন্ধে আপোনাৰ জ্ঞান থাকিব লাগিব, কাৰণ আপুনি যাতে বেলেগৰ HLB এৰিয়াত গৈ সেইসমূহ যাতে আপুনি গণনা কৰিবলৈ আৰম্ভ নকৰে। আৰু পাৰিলে কাষত কি উত্তৰ, দক্ষিণ, পূব, পশ্চিম সীমাত HLB এৰিয়া পৰিছে সেইসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব লাগিব। তাৰপিছত আপুনি যিহেতু উত্তৰ পশ্চিম দিশৰ পৰা আৰম্ভ কৰিব লাগিব, গতিকে সেই উত্তৰ পশ্চিম দিশটো ক'ৰ পৰা আৰম্ভ কৰিব সেইটো আপুনি থিৰাং কৰি ল'ব লাগিব। লগতে সঠিকভাৱে বিল্ডিং নম্বৰ আৰু চেঞ্চাছ হাউচ নম্বৰ দিবলৈ আপুনি চেষ্টা কৰিব লাগিব। গতিকে এইকেইটা কাম আমি প্ৰথম দিনৰ ভিতৰতে আপুনি কৰিবলৈ চেষ্টা কৰিব লাগিব। যদি বিল্ডিং আৰু লোকপিয়ল গৃহ, যাক চেঞ্চাছ হাউচ বুলি কয়, এই দুটা ধাৰণা যদি আমাৰ মনত স্পষ্ট হৈ নাথাকে তেতিয়া কিন্তু বিল্ডিং নম্বৰ দিওঁতে বা চেঞ্চাছ হাউচ নম্বৰ দিওঁতে আমাৰ কিন্তু সমস্যা হ'ব। তো প্ৰথমতে আমি জানিব লাগিব চেঞ্চাছ হাউচ নম্বৰ লোকপিয়ল গৃহ কাক কয়। লোকপিয়ল গৃহ হৈছে সেইটো গৃহ যিটো প্ৰতিটো পৰিয়ালে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু ওলোৱা সোমোৱাৰ বাবে পৃথক প্ৰৱেশদ্বাৰ থাকে। গতিকে আপোনালোকে এই ছবিখন চাওক আৰু ইয়াত চেঞ্চাছ হাউচ কেইটা আছে আৰু লোকপিয়ল গৃহ কেইটা আছে আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰক। এতিয়া এই গোটেইটোকে এটা বিল্ডিং বুলি বিবেচনা কৰা হৈছে আৰু তলত যি 5খন দোকান আছে সেই 5টা দোকানক 5টা লোকপিয়ল গৃহ বুলি চেঞ্চাছ হাউচ নাম্বাৰ বুলি বিবেচনা কৰা হৈছে, কাৰণ 5খন প্ৰৱেশদ্বাৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু ওপৰৰ যিটো বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰ তাতেও এটা চেঞ্চাছ হাউচ থকা বুলি বিবেচনা কৰা গৈছে। সেইটো যদি লগ হৈ থাকক, কিন্তু সেইটোকো আমি এটা চেঞ্চাছ হাউচ বুলি বিবেচনা কৰিব লাগিব। এতিয়া আমি এটা গাঁৱৰ পৰিৱেশলৈ আহিছোঁ। তো এই গাঁও পৰিৱেশৰ ফটোখন চাওক। ইয়াতে 5টা ঘৰ আছে, গতিকে আপুনি কি লিখিব? বিল্ডিং নম্বৰ 5টাই লিখিব। আৰু 5টা ঘৰৰে সুকীয়া 5টা প্ৰৱেশ দুৱাৰ আছে, গতিকে চেঞ্চাছ হাউচৰ এইটো ক্ষেত্ৰত 5টাই হ'ব। এতিয়া হাউচল কিমান হ'ব সেইটো ছবিটো চাইয়ে কিন্তু আপোনালোকে ক'ব নোৱাৰিব। এইটো পৰিয়ালৰ ব্যক্তিক সুধিব লাগিব যে কোনে কেনেকৈ পাকঘৰত খাই আছে। গতিকে উক্ত বিল্ডিংটোত চেঞ্চাছ হাউচ 5টা, বিল্ডিঙো 5টা। এতিয়া আপোনালোকে এই ঘৰখন মন কৰক। ইয়াত মুঠ বিল্ডিং 4টা দিয়া হৈছে আৰু মুঠ লোকপিয়ল গৃহ চেঞ্চাছ হাউচো 4টা দিয়া হৈছে। সেইটো 4টা কিয় হৈছে জানেনে? মুখ্য ঘৰটোত হয়তো এটা পৰিয়াল এটা চেঞ্চাছ হাউচ বা এটা বিল্ডিঙে, কিন্তু বাকী য'ত গোহালি ঘৰ আছে, নামঘৰ আছে, হয়তো সেইবোৰ বেলেগে ব্যৱহাৰ কৰে বা বেলেগ পাৰপাছত ইউজ হৈ আছে। গতিকে ইয়াতে চেঞ্চাছ হাউচ কেইটা হৈছে? 4টা হৈছে। এতিয়া যদি সেই একেটো ঘৰে একেটা পৰিয়ালে যদি ইউজ কৰি আছে, একেটা পৰিয়ালে নামঘৰ ইউজ কৰি আছে, একেটা পৰিয়ালে গোহালিটো ইউজ কৰি আছে, একেটা পৰিয়ালে যে পাকঘৰো ইউজ কৰি আছে, তেতিয়া কিন্তু বিল্ডিং গোটেইকেইটা মিলি হ'ব এটা আৰু চেঞ্চাছ হাউচো হ'ব কিন্তু এটা। গতিকে এই পাৰ্থক্যটো বুজিব লাগিব যে কোনে ব্যৱহাৰ কৰি আছে, কি কামত ব্যৱহাৰ কৰি আছে। বেলেগকৈ যদি ব্যৱহাৰ হয় চেঞ্চাছ হাউচ বেলেগ, বিল্ডিং বেলেগ। আৰু যদি এটা পৰিয়ালে বাৰে ব্যৱহাৰ কৰি আছে তেনেহ'লে গোটেইখিনি মিলি এটা বিল্ডিং আৰু এটা চেঞ্চাছ হাউচ হ'ব। গতিকে আমি কি বুজিলোঁ? যদি এটা কেম্পাছতে বেলেগকৈ থকা গোটেইকেইটা ঘৰ যদি এটা পৰিয়ালে ব্যৱহাৰ কৰে তেতিয়া এটা বিল্ডিং, এটা চেঞ্চাছ হাউচ। আৰু যে পৃথককৈ থকা নামঘৰ, গোহালি, মছজিদ এইবোৰ প্ৰতিটোৱে এটা সুকীয়া বিল্ডিং আৰু সুকীয়া চেঞ্চাছ হাউচ হ'ব। এতিয়া অন্তিমটো উদাহৰণলৈ আগবাঢ়িছোঁ। ইয়াত চাওক, এটা বিল্ডিং আছে, এটা অংশ নিৰ্মাণ অৱস্থাত আৰু বাকীখিনি কমপ্লিট অৱস্থাত, আৰু পৃথককৈ এটা গেৰেজ থকা দেখিবলৈ পোৱা গৈছে। গতিকে এই গোটেইখিনি মিলিয়ে গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰটো মিলি এটা চেঞ্চাছ হাউচ, মানে 2টা, আৰু গেৰেজটো আন এটা চেঞ্চাছ হাউচ। টোটেল চেঞ্চাছ হাউচ 3টা। আৰু যিহেতু ওপৰৰ ফ্ল'ৰটো নিৰ্মীয়মান অৱস্থাত আছে
আৰু যদি মোৰেই বস্তু আছে তেনেহ'লে তাক পৃথককৈ আমি চেঞ্চাছ হাউচ হিচাপে গণ্য কৰা কোনো যুক্তি নাই গতিকে ইয়াতে বিল্ডিং এটা চেঞ্চাছ হাউচ 3টা গতিকে আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ